গৰুৰ লগতে মোকো গাটো ধুৱাই দিলে। নমস্কাৰ সকলোকে। আজি যিহেতু গৰু বিহু, গতিকে গৰুকেইটা নোৱাব লাগিব নহয়। বলক আগফালৰ পৰা গৰুকেইটা চাই আহোঁ, খোৱাৰ পৰা উঠিলে নে নাই। সিহঁত আকৌ গোটেইকেইটা উঠি একদম ৰেডি হৈ আছে পিছে গা ধুবলৈ। দেখিছে নহয় একদম বাহ, বহুত দিনৰ মূৰত ধুব যে একে ফূৰ্তিয়ে বেলেগ। পিছে আমাৰ আকৌ এইভাগ এতিয়াহে উঠিছে। বলক এতিয়া গৰুক মাহ হালধি সানিব যাওঁ। ইহঁতক আজি একদম ঘঁহি ঘঁহি ধুৱাব লাগিব, কাৰণ এবছৰৰ কথা আছে ন। আকৌ অহা বছৰলৈ চাগে আকৌ এনেকৈ ধুৱাব পাম। সেইকাৰণে আমি চবেই মিলি একদম ঘঁহি ঘঁহি গা ধুৱাইছোঁ, যাতে এবছৰলৈকে সিহঁত চাফা হৈ যায়। যিহেতু আমাৰ ওচৰে পাজৰে কোনো নদী নাই, গতিকে আমি পথাৰতে এৰি দিওঁ। আহোঁতে আকৌ ইহঁতে মোকেই লাও খা বেঙেনা খা বুলি দৌৰাই দৌৰাই আনিছে, কাৰণ আমিও সেইটো লাইনতে পৰোঁ, যিহেতু আমাৰ ঘৰত মাতেই। এয়া দেখিছেনে, আমাকো গৰুৰ লগতে ধুৱাই দিলে। পিছে এয়া হৈছে আমাৰ ঘৰতে থকা মাখিয়তী গছ, আৰু এয়াই হৈছে গৰুৰ নতুন বস্ত্ৰ, মানে হৈছে পঘা। তাত আকৌ বোলে দুবৰি বন আৰু কিবা সূতা বান্ধি দিব লাগে, মায়ে ক'লে। তাকে আমি দুটাই লাগি দিলোঁ। এতিয়া আকৌ আমি পিঠাগুৰি খুন্দি আছোঁ, মানে গৰুৰ কাৰণে পিঠা বনাব লাগিব। গতিকে যিহেতু আজি গৰুৰে বিহু, গতিকে সিহঁতক ভালকৈ শুশ্ৰূষা নকৰিলে হ'ব জানো। এয়াই আছিল আমাৰ গৰু বিহু। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম।